বন্ধুবান্ধৱীসকল মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি প্ৰথমটো ব্লগ এটা বনাব লৈছোঁ। আগতে কেইটামান ৰেচিপি ভিডিঅ' দিছোঁ, যদি আপোনালোকে চোৱা নাই হয়তো সকলোৱে চাব। আজি ফাৰ্ষ্ট এটা ব্লগ বনাইছোঁ, যদি কিবা ভুল হৈছে সকলোৱে ক্ষমা কৰি দিব। তো আজি মই আছোঁ বা ঘৰত আছোঁ, সি গুৱাহাটীলৈ ফুৰিবলৈ আহিছোঁ। তাতে বাহঁতে কৈছে, সকলোৱে কৈছে অলপ ফুৰি আহোঁগৈ ব'লা বুলি, তাতে ফুৰিবলৈ গৈছোঁ। তেন্তে ব'লক আজি আমি ফুৰি আহোঁগৈ। যদি মই ভিডিঅ'বোৰ চাই তেনে ভাল পায় তেনে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আমি ওলাই গৈছোঁ, অলপ ফুৰি আহোঁগৈ। গৈ আছোঁ, এয়া ল'ৰা, এইফালে বাহঁতো গৈ আছে সকলো। সেয়া বাহঁত ৰখি আছে, বা আৰু বা পোৱালিটো। তেন্তে ব'লক তাতে লগ পামগৈ। আমি আহি পালোঁ চিৰিয়াখানা। বহুত ৰ'দ পৰিছে, সেয়া আমি গৈ আছোঁ। আজি বহুত ৰ'দ দিছে, মানে ইমানো ৰ'দ নহয় আৰু ৰ'দ দিছে আৰু গৰমটো লাগিছে আৰু এতিয়া টিকেটটো কটা হ'ব, তাৰপিছতে অনলাইন কৰি টিকেট কাউণ্টাৰ টিকেট কৰিবলৈ গৈ আছোঁ। এইয়া ল'ৰা দেউতাকৰ লগত আছে। এই বাহঁতে এয়া বা আৰু বা ল'ৰাটো, এয়া বাৰ নন্দেক, এয়া বা ল'ৰাটো। এই টিকেট কাউণ্টাৰ এয়া ভিতৰলৈ সোমাই যাব লৈছোঁ। এই ভিতৰলৈ সোমাই আহিছোঁ, সকলোখিনি গৈ আছে। এয়া বাহঁত তেখেতে ফাৰ্ষ্ট গৈ আছে, এয়া বাচ্ছাটো। তেন্তে ব'লক গৈ থাকোঁ। প্ৰথমতে গৈ হলবাৰ দেখা পালোঁ। ল'ৰাকেইটাই যে ইমান ফূৰ্তি কৰিছে নহয়, সিহঁতক দেখিয়ে ভাল লাগিছে। এয়া সকলোখিনি গৈ আছে আগফালে। ইমান ধুনীয়া ঠাই, দেখিয়ে ভাল লাগিছে। পৰিৱেশটো বহুত ভাল লগা একদম। সেয়া জিৰাফ, সকলোখিনি গৈ আছে। তাৰপাছত মই ভিডিঅ' কৰি গৈ আছোঁ। সেয়া ল'ৰাটোৱে ইমান ভাল পাইছে নহয়। কি হয় এয়া? এয়া ঢেকঢেকী চৰাই। কোনফালে আছে বাৰু? অঁ অঁ, এয়া দেখাই পোৱা নাই। এয়া দৰিক চৰাই, ইমান মৰম লগা এইকেইটা। অকণমানি অকণমানি। এয়া জিৰাফ, একদম ওচৰতে আহি গৈছে। সেয়া ওপৰলৈ উঠি গৈ আছোঁ। অ' বেটা, তোমাৰ ভাগৰ লাগিছে নেকি? লাগিছে? নাই লগা। আমাক ধুনু ভাগৰ এইখিনিতে অলপ সময় জিৰণি লৈছোঁ, ভাগৰ লাগি গ'ল। আগতে দুবাৰ আহিছোঁ, কিন্তু এইবাৰ দেখোন একো ভালকৈ দেখাই নাই দেখোন। ইমানকৈ জীৱ জন্তু নাই চাগে এইবাৰ। ইয়াত বোলে বাঘ আছে, যাওকচোন চাওঁ আছে নাই নাই। এয়া বাঘ, টাইগাৰ, এয়া এয়া ভালুক, কলা ভালুক, এই বা দুটাকে বহি আছে, বা জুলনা জ্বলি আছে সিহঁতে।
এই আৰু কেইটামান আছে সেইফালে আৰু দুটা নে এটা দেখিছোঁ আৰু এইফালেও আছে দেই ৰ'ব দেখাই আছোঁ এই আছোঁ পানী অনা হৈছে তো মহাকে লৈছে মানুহৰ ভিৰ আছে যে ভালদৰে দেখাব পৰা নাই এইয়া দুটা দেখা পাইছোঁ আৰু এটা ক'ত গ'ল জানো এয়া সিংহ শুই আছে কিন্তু এটা দুটা আছে এই এটা দেখা পাইছে দেখোন এটা অঁ সেইখিনিতে আছে দুটা লগতে আছে এয়া এতিয়া পোৱালি মোৰ কোচত দেউতাকৰ পৰা মই ল'লোঁ এতিয়া অলপ ৰ'দটো কমিছে ৰ'দটো বহুতখিনি কমিলে বাৰু এইয়া হৰিণা পহু এইয়া হৰিণা এইটো হৰিণা ৰ'দটো সোমাইছে আৰু ওলাইছে এইটো ইমু আজিলৈকে দেখা নাছিলোঁ বাৰু ফাৰ্ষ্ট টাইম দেখিছোঁ এইয়া ইমু ইয়াত হৰিণা আছে ভালদৰে দেখা নাপাব পাৰে কাৰণ ইয়াত সোমাব পৰা নাযায় মানে সেইটো কাৰণে এইয়া দেখা পাই এইয়া এইয়া দেখাইছোঁ ভাল এইয়া এইখন পাৰ্ক হয় চিৰিয়াখানাৰ পাৰ্ক এয়া সৰু পোৱালিতে খেলি আছে বহুত ভাগৰ লাগিছে সেইকাৰণে বহি আছোঁ ভালদৰে দেখাব পৰা নাই এইফালে আৰু বহুত ডাঙৰকৈ আছে এয়া এতিয়া বহিছোঁ অলপ এই ল'ৰা শুই আছে বহুত সময়ো হ'ল এতিয়া ঘৰলৈ যাব টাইমো হৈছে এতিয়া যাম আৰু ঘৰলৈ অলপ পাছত ঘৰ আহি পালোহি অলপ টাইম হৈছে তাত আৰু ভিডিঅ' কৰা নহ'ল কাৰণ সৰু পোৱালিৰ লগত বহুত দিগদাৰ মানে ভিডিঅ' কৰা সেইকাৰণে যিখিনি দেখাব পাৰিলোঁ দেখাইছোঁ আৰু যদি কিবা দেখাব নোৱাৰিলোঁ আৰু সেইটো বেয়া নাপাব আপোনালোকে তাৰপিছতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ইমানতে সেই ভিডিঅ'টো সমাপ্ত কৰোঁ তাৰপিছতে তেনে বাই বাই আজিলৈ ইমানটোৱে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনে কমেণ্ট কৰি ক'ব যে কেনেকুৱা হৈছে কি হৈছে বুলি আপোনালোকে সকলোৱে কাৰণ আপোনালোকে যদি কমেণ্ট কৰি জনায় তেতিয়াহে মই গম পাম মোৰ কি ভুল হৈছে বা মই কিবা এটা শিকিম আপোনালোকৰ পৰা তেনেহ'লে আজিলৈ ইমানটোৱে আৰু